हेलो फ्रेंड्स आपनलोक सकलोके जानोहाक यूट्यूब चेनेलলৈ स्वागतम जनाइछु बंधुসকল আজি আমি আলোচনা কৰিবলৈ লৈছো SSA ASSAM স্পেশাল টেট 2021 ৰ ল্যাঙ্গুৱেজ 1 অসমীয়াৰ 20টা গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ সম্পৰ্কে আমি ইতিমধ্যে ইয়াৰ আগত দুটা খণ্ডত অসমীয়া বিষয়টোৰ দুটা পাঠৰ 20টা কৈ মোট 40টা প্ৰশ্ন আৰু তাৰ উত্তৰ আলোচনা কৰিছিলো আজি অসমীয়া সাহিত্যৰ পথিত জখা সাহিত্যিক যেনে শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱ লক্ষ্মীনাথ বেজবৰুৱা পদ্মনাথ গোহাঁই বৰুৱা আদি সাহিত্যিকৰ বিষয়ে সাধাৰণ ধাৰণা বুলি যেটো পাঠ আছে হেতু পাঠৰ ওপৰত আৰু 20টা প্ৰশ্ন আৰু তাৰ উত্তৰ সম্পৰ্কে আলোচনা কৰিম তো বলক বন্ধুসকল পলম নকৰি ভিডিওটো আৰম্ভ কৰো এই খণ্ডৰ প্ৰথম প্ৰশ্নটো হ'ল জোনাকী আলোচনীৰ প্ৰথম সম্পাদক কোন আছিল ক লক্ষ্মীনাথ বেজবৰুৱা খ চন্দ্ৰকুমাৰ আগৰৱালা গ হেমচন্দ্ৰ গোস্বামী ঘ কনকলাল বৰুৱা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন খ চন্দ্ৰকুমাৰ আগৰৱালা 42 লক্ষ্মীনাথ বেজবৰুৱাই কোনখন আলোচনীৰ জৰিয়তে সাহিত্য চৰ্চাৰ আৰম্ভণি কৰিছিল ক জোনাকী খ প্ৰকাশ গ জয়ন্তী আৰু ঘ ইয়াৰ এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ক জোনাকী অসমৰ প্ৰথম সাহিত্যিক পেঞ্চনাৰ কোন ক হেমচন্দ্ৰ বৰুৱা খ দেৱানন্দ বৰুৱা গ পদ্মনাথ গোহাঁই বৰুৱা ঘ চন্দ্ৰকুমাৰ আগৰৱালা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন গ পদ্মনাথ গোহাঁই বৰুৱা 44 ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াই সম্পাদনা কৰা আলোচনী দুখনৰ নাম কি ক সাতসৰী আৰু প্ৰকাশ খ প্ৰান্তিক আৰু সফুৰা গ বিস্ময় আৰু প্ৰান্তিক ঘ সফুৰা আৰু প্ৰান্তশ্ৰী ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন খ প্ৰান্তিক আৰু সফুৰা 45 লক্ষ্মীনাথ বেজবৰুৱাই সম্পাদনা কৰা আলোচনী দুখনৰ নাম কি ক জোনাকী আৰু প্ৰকাশ খ প্ৰকাশ আৰু সুৰভি গ বাহী আৰু জোনাকী ঘ ইয়াৰে এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন গ বাহী আৰু জোনাকী 46 প্ৰতিমাৰ খনিকৰ বুলি কাক কোৱা হয় ক চন্দ্ৰকুমাৰ আগৰৱালা খ লক্ষ্যধৰ চৌধুৰী গ পদ্মনাথ গোহাঁই বৰুৱা আৰু ঘ হিতেশ্বৰ বৰবৰুৱা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক চন্দ্ৰকুমাৰ আগৰৱালা 47 জোনাকী যুগৰ ত্ৰিমূৰ্তি কোন বা ত্ৰিমূৰ্তি বুলি কাক কোৱা হয় কাক জনা যায় ক চন্দ্ৰকুমাৰ আগৰৱালা হেমচন্দ্ৰ গোস্বামী আৰু লক্ষ্মীনাথ বেজবৰুৱা খ চন্দ্ৰকুমাৰ আগৰৱালা হেমচন্দ্ৰ গোস্বামী আৰু জ্যোতিপ্ৰসাদ আগৰৱালা গ লক্ষ্মীনাথ বেজবৰুৱা চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেম বৰুৱা ঘ ইয়াৰে এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ক চন্দ্ৰকুমাৰ আগৰৱালা হেমচন্দ্ৰ গোস্বামী আৰু লক্ষ্মীনাথ বেজবৰুৱা 48 চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতাৰ মূল মন্ত্ৰ কি আছিল ক সৌন্দৰ্যৰ আৰাধনা জীৱনৰ খেল খ সুন্দৰৰ আৰাধনা গ সত্যৰ অন্বেষণ ঘ ইয়াৰে এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ক সৌন্দৰ্যৰ আৰাধনা জীৱনৰ খেল
49 ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াই কোনখন চলচ্চিত্ৰৰ বাবে শ্ৰেষ্ঠ চিত্ৰনাট্যৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল? ক কোলাহল, খ সন্ধ্যাৰাগ, গ সাৰথি, ঘ অগ্নিস্নান। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ঘ অগ্নিস্নান। ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াই অগ্নিস্নান চলচ্চিত্ৰটোৰ বাবে সৰ্বভাৰতীয় হিচাপত শ্ৰেষ্ঠ চিত্ৰনাট্যকাৰ হিচাপে ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল। পঞ্চাছ অসম সাহিত্য সভাৰ প্ৰথম সভাপতিগৰাকীৰ নাম কি? ক পদ্মনাথ গোহাঁই বৰুৱা, খ হেমচন্দ্ৰ বৰুৱা, গ কনকলাল বৰুৱা, ঘ লক্ষ্মীনাথ বেজবৰুৱা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক পদ্মনাথ গোহাঁই বৰুৱা। ৪১ প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? অপশ্যন ক ভানুমতী, খ জয়মতী, গ জুৰণি, ঘ ফুলৰ চানেকি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক ভানুমতী। ৫২ দ্য ৰিলিজন অফ লাভ এণ্ড ডেভোশ্যন গ্ৰন্থখনৰ লিখক কোন? ক হেমচন্দ্ৰ বৰুৱা, খ হেম বৰুৱা, গ লক্ষ্মীনাথ বেজবৰুৱা আৰু ঘ ইয়াৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ লক্ষ্মীনাথ বেজবৰুৱা। ৫৩ ডক্টৰ নিৰ্মলপ্ৰভা বৰদলৈ ৰচিত একমাত্ৰ উপন্যাসখনৰ নাম কি? ক জলপদ্ম, খ স্থলপদ্ম, গ অন্তৰংগ, ঘ সমীবেশু। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক জলপদ্ম। ৫৪ অভাউষাৰ সম্পূৰ্ণ নামটো কি? ক অসমীয়া ভাষা উন্নতি সাধিনী সভা, খ অসমীয়া ভাষা উত্তৰণ সাধন সভা, গ অসমীয়া ভাষিক উন্নতি সাধন সভা, ঘ ইয়াৰে এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক অসমীয়া ভাষা উন্নতি সাধিনী সভা। ৫৫ অসমীয়া সাহিত্য, চলচ্চিত্ৰ, ভ্ৰাম্যমাণ আৰু নাটকৰ ক্ষেত্ৰত আগবঢ়োৱা অত্যুত্তম অৱদানৰ বাবে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াক ২০০০ চনত কি বঁটা প্ৰদান কৰা হৈছিল? ক সাহিত্য অকাডেমি বঁটা, খ কমল কুমাৰী ৰাষ্ট্ৰীয় বঁটা, গ শংকৰদেৱ বঁটা, ঘ অসম উপত্যকা সাহিত্য বঁটা। ৫৬ ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াই ১৯৭৬ চনত কোনখন গল্প সংকলনৰ বাবে অসম প্ৰকাশন পৰিষদ বঁটা লাভ কৰিছিল? অপশ্যন কেইটা হ'ল ক সেন্দুৰ, খ গহ্বৰ, গ প্ৰহৰী, ঘ ৬ দশকৰ গদ্য। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ক সেন্দুৰ। ৫৭ চন্দ্ৰকুমাৰ আগৰৱালা ৰচিত কোনটো কবিতাক আধুনিক কবিতাৰ শুভাৰম্ভ বুলি গণ্য কৰা হয়? ক বনকুঁৱৰী, খ ফুলকুঁৱৰী, গ মাধুৰী, ঘ ইয়াৰে এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক বনকুঁৱৰী। ৫৮ অসমীয়া সাহিত্যত সাহিত্যৰথী হিচাপে কাক জনা যায়? ক আনন্দৰাম বৰুৱা, খ লক্ষ্মীনাথ বেজবৰুৱা,
গ হেম বৰুৱা, ঘ চন্দ্ৰকুমাৰ আগৰৱালা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব লক্ষ্মীনাথ বেজবৰুৱা। লক্ষ্মীনাথ বেজবৰুৱাক সাহিত্যৰথীৰ উপৰিও ৰসৰাজ নামেৰেও জনা যায়। 59 চন্দ্ৰকুমাৰ আগৰৱালাৰ প্ৰতিমা কাব্যগ্ৰন্থ সম্পৰ্কে এগৰাকী প্ৰসিদ্ধ সাহিত্যিকে এনেদৰে কৈছিল, প্ৰতিমাখন সৰু কিন্তু নিভাঁজ সোণৰ। কোনে এনেদৰে মন্তব্য কৰিছিল? ক লক্ষ্মীনাথ বেজবৰুৱা, খ চন্দ্ৰধৰ বৰুৱা, গ হেমচন্দ্ৰ বৰুৱা, ঘ কনকলাল বৰুৱা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক লক্ষ্মীনাথ বেজবৰুৱা। 60 ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈ অসমীয়া সাহিত্যত ডেছ নামেৰেও জনা যায়। অপশ্যন কেইটা হ'ল ক আভা বাইদেউ, খ পৰী বাইদেউ, গ নীলা বাইদেউ, ঘ ইয়াৰে এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল গ নীলা বাইদেউ। তো বন্ধুসকল আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল লাগে তেন্তে প্লিজ লাইক আৰু কমেণ্ট কৰি জনাব। আৰু যদি এই চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।